I love paneer. How is the breakfast? কেনেকুৱা ব্ৰেকফাষ্ট খাবলে ভাল হৈছে নে? Very tasty. প্ৰিয় দৰ্শক আপোনালোকক স্বাগতম জনাইছোঁ লাইফ ইজ বিউটিফুলৰ আৰু এটা ভিডিঅ' ৰেচিপিলে। আজিৰ ৰেচিপি ডালিয়াৰ খিচিৰি। আমি আজিৰ তাৰিখত সকলোৱে হেল্ডি খাই ভাল পাওঁ, স্বাস্থ্যসন্মত খানা খাই ভাল পাওঁ, সকলো আমি ওজনক লৈ খুবেই সচেষ্ট। গতিকে আজি লৈ আহিছোঁ ডালিয়াৰ খিচিৰি। ডালিয়া এটা অতিশয় সুস্বাদু খাদ্য, আমি এটা খাব পাৰোঁ। ডালিয়া খিচিৰি বনাবলৈ মই ৰুচি ডালিয়া লৈছোঁ, কাৰণ ৰুচি ডালিয়াটো খাবলৈ ভাল আৰু ইয়াৰ দানাকেইটা সৰু সৰু। মই কেইবিধমান ভেজিটেবল লৈছোঁ, আপোনালোকে দেখিছে আলু, দাংবডি, ভাতকেৰেলা আৰু বিলাহী। কেইটুকুৰামান পনীৰ মই কাটি লৈছোঁ। পনীৰ আপোনালোকে ফ্ৰেছ পনীৰ ল'ব পাৰে, মই ইয়াত আমুল পনীৰ ব্যৱহাৰ কৰিছোঁ। আৰু এটা সৰু পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। বেছি বস্তু নালাগে। এটা কুকাৰ আমি গৰম কৰাৰ পিছতে তাতে প্ৰায় মই 2 চামুচ আপোনাৰ ৰিফাইন তেল দিছোঁ। আপোনালোকে যিকোনো ইয়াত তেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু ছানফ্লাৱাৰ অইল বা ৰিফাইন তেল খালে স্বাস্থ্যৰ কাৰণে ভাল। বেছিকৈ তেলো দিব পাৰে আপোনালোকৰ ইচ্ছা অনুসৰি। এতিয়া এই তেলখিনি গৰম হোৱাৰ পাছতে ইয়াত মই প্ৰায় আধা চামুচ পাঁচফোৰণ গৰম হোৱা তেলখিনিত প্ৰথমতে ভাজি ল'ম। এয়া চাওক, আধা চামুচ মই পাঁচফোৰণ ল'লোঁ আৰু পাঁচফোৰণখিনি ইয়াত ভালধৰণে ভাজি ল'লোঁ। পাঁচফোৰণখিনি অলপমান ভজাৰ পিছতে কাটি থোৱা পিঁয়াজখিনি মই ইয়াত মিলাই ল'ম আৰু এই পিঁয়াজ আৰু পাঁচফোৰণৰ মিশ্ৰণটোক ভাল ধৰণে ভাজি ল'ম। মন কৰিব যাতে এই পিঁয়াজ আৰু পাঁচফোৰণৰ ভজাটো যাতে তেলত জ্বলি নাযায়, সেইটো অকণমান চকু দিব লাগিব। অলপমান সময় ভাল ধৰণে এনেকৈ ভজাৰ পিছত পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতেই আমি ইয়াত অলপমান কেইটামান মছলা আমি ইয়াত দিম। প্ৰথমতে মই প্ৰায় আকৌ আধা চামুচ গৰম মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াত গৰম মছলা বাহিৰে অন্য মছলা ব্যৱহাৰ কৰিব পাৰে, জিৰা বা ধনিয়া গুড়ি ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত মই সোৱাদ অনুসাৰে নিমখ দিব বিচাৰিছোঁ। যিহেতুকে আমি ডালিয়াত নিমখ অকণমান কম খাওঁ, গতিকে মই ইয়াত 1.5 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি নিমখ অলপ সৰহকৈ খাই ভাল পায় তেনেহ'লে 2 চামুচ নিমখো ব্যৱহাৰ কৰিব পাৰে। আৰু লগতে প্ৰায় আধা চামুচ ইয়াত মই হালধি ব্যৱহাৰ কৰিছোঁ। মন কৰিব হালধি নিদিলেও আচলতে ডালিয়া খাবলৈ সুস্বাদু হয়, কিন্তু মোৰ সন্তানে যদি ডালিয়াৰ ৰং নাহে, খাবলৈ বেয়া পায়, সেইকাৰণে ইয়াত মই অলপমান হালধিও দি দিছোঁ। এই হালধি, নিমখৰ আৰু গৰম মছলাৰ মিশ্ৰণটো পিঁয়াজৰ সৈতে অলপমান ভাজি লোৱাৰ পাছতে ইয়াত আমি কাটি থোৱা পনীৰৰ টুকুৰাকেইটা মিলাই ল'ম। পনীৰৰ টুকুৰাকেইটা ভাজোঁতে মন কৰিব যাতে টুকুৰাকেইটা ভাগি নাযায়, গোটা গোটা হৈ থাকিলে খাবলৈ ভাল। আৰু খুব বেছি দেৰি ভাজিব নালাগে, তাৰমানে ইহঁতক ৰঙচুৱা কৰাকৈ নাভাজিলেও হয়, কাৰণ ডালিয়াত যদি বেছিকৈ ৰঙচুৱাকৈ ভজা হয় তেতিয়া খাবলৈ বৰ সোৱাদ নহয়। মই অকণমান কেঁচাকৈ ৰাখিয়ে খাই ভাল পাওঁ, গতিকে অলপমান ভাজিয়েই পনীৰখিনি ৰাখি থ'ব পাৰি। এতিয়া যিবিলাক মই শাক বা ভেজিটেবল কাটি ৰাখিছিলোঁ, আলু, দাংবডি, ভাতকেৰেলা আৰু বিলাহী, এই গোটেই 4বিধ শাক মই ইয়াৰ লগতে একেলগতে মিলাই ল'ম। আপোনালোকে হয়তো ভাবিব পাৰে যে বিলাহীটো মই আগতে কিয় ভাজি নল'লোঁ। আগতে বিলাহী ভাজি ল'লে অসুবিধাটো কি যে বিলাহীটো নাইকিয়া হৈ যায় আৰু বহু সময়ত কেৰাহীত লাগি যায় কুকাৰত, গতিকে পিছত দিলে খাবলৈ বেছি সুস্বাদু হয়। এতিয়া এই গোটেই মিশ্ৰণখিনি মই ভালকৈ অলপ সময়ৰ কাৰণে ভাজি ল'ম। এই সময়ত আপোনালোকে দেখিছে মই কুকাৰৰ ফ্লেমটো অলপ সৰহকৈ ৰাখিছোঁ, কাৰণ অতি সোনকালে মই ব্ৰেকফাষ্টটো বনাই সাজু কৰিব বিচাৰিছিলোঁ। আপোনালোকে অৱশ্যে মিডিয়াম ফ্লেমতো ভাজিব পাৰে। গতিকে হাই ফ্লেমত প্ৰথমতে মই প্ৰায় 2 মিনিট 2.5 মিনিট এনেকৈ ভাজি ল'ম। তাৰপাছত অলপমান শাকবোৰ ভজাৰ পিছতে কুকাৰৰ ঢাকন এখন এনেই ওপৰতে ঢাকন হিচাপে লগাই মিডিয়াম ফ্লেমত কুকাৰটো ৰাখি আকৌ 2 বা 2.5 মিনিট সময় এনেদৰে নিজে নিজেই সিজিবলৈ দিম। 2 মিনিট 2.5 মিনিট হৈ গ'ল। 2.5 মিনিট হোৱাৰ পাছত মই কুকাৰৰ ঢাকনখন আঁতৰাই পুনৰ এই মিশ্ৰণখিনি এবাৰ লৰাই চাম। এয়া ধুনীয়াকৈ চাওক, ধুনীয়াকৈ সিজিছে। তলত যদি লাগি যায় অকণমান এৰুৱাই ল'ব, তলত লাগি যাব নিদিব, নহ'লে ডালিয়াখিনি দিলেই আকৌ লাগি থোৱাৰ সম্ভাৱনা আছে। এতিয়া মই প্ৰায় 1.5 কাপ ডালিয়া ইয়াত লৈছোঁ। ডালিয়া লৈছোঁ মই আগতে আপোনাক ক'লোঁ ৰুচি ডালিয়া, আপোনালোকে বেলেগ ডালিয়াও ব্যৱহাৰ কৰিব পাৰে। ৰুচি ডালিয়া ভাল এইটো কাৰণে, কাৰণ দানাটো খুব সৰু সৰু আৰু খাবলৈ খুব লাইট হয় আৰু সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায়। গতিকে ইয়াত মই প্ৰায় 1.5 পোৱা ডালিয়া ব্যৱহাৰ কৰিছোঁ। ডালিয়াখিনি দিয়াৰ লগে লগে আপোনালোকে কিন্তু হেতা চলাবলৈ নাপাহৰিব, নহ'লে ডালিয়াখিনি লাগি ধৰিব। এতিয়া এই গোটেই মিশ্ৰণখিনিৰ লগত ডালিয়াৰ মিশ্ৰণটো মই ভাল ধৰণে এবাৰ লৰাই ল'ম, যাতে গোটেই তেল আৰু মছলাখিনি ডালিয়াৰ লগত ধুনীয়াকৈ মিলি যায়। এনেধৰণে হেতাৰে ডালিয়াখিনি লৰাই থাকিব লাগিব। ডালিয়াখিনি ভজা হোৱাৰ পিছতে আপোনালোকে যদি দেখিব যে ডালিয়াৰ এটা ৰং আহিছে, অকণমান ৰঙচুৱা হৈছে। ৰঙচুৱা হোৱাৰ পিছতে ইয়াত আপোনালোকে পানী দিব লাগিব। এতিয়া পানীৰ ক্ষেত্ৰত এনেকুৱা কথা, যিহেতুকে মই 1.5 পোৱা ডালিয়া লৈছিলোঁ আৰু ভেজিটেবলো আছিলে, গতিকে ইয়াত মই প্ৰায় 2.5 কাপ পানী ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ খাওঁতাৰ সংখ্যা বেছি, আপোনালোকে যদি 4জন মানুহৰ কাৰণে ডালিয়া হৈ যাব। যদি আপোনালোকে সৰহ লোকৰ কাৰণে বনাব বিচাৰে, তেতিয়াহ'লে ডালিয়াৰ অনুপাতে আপোনালোকে পানীৰ কোৱাণ্টিটিটো বঢ়াব লাগিব। গতিকে এই গোটেই মিশ্ৰণখিনি ভাল ধৰণে আমি মিলাই ল'ম। প্ৰথমতে মই 2 কাপ পানী দি প্ৰথমতে ডালিয়াখিনি অলপমান ভাল ধৰণে পানীৰ লগত মিশ্ৰণ দি মিলাই লৈছোঁ। দেখিছোঁ যে ই অধিক ডাঠ হোৱাৰ সম্ভাৱনা আছে, গতিকে মই আৰু কাপ দি মুঠতে সৰ্বমুঠ 2.5 কাপ পানী মই এই ডালিয়াখিনিত ব্যৱহাৰ কৰিলোঁ।
এতিয়া লগে লগে প্ৰেছাৰ কুকাৰৰ ঢাকনিখন ধুনীয়াকৈ লগাই দিম আৰু মিডিয়াম ফ্লেমত 5টা হুইচেল নোহোৱালৈকে ইয়াক মৰাব লাগিব। আমাৰ হুইচেল মাৰিবৰ কাৰণে কুকাৰ সাজু হৈছে। এইকেইটা আপোনাক এটা কথা কৈ থওঁ, যেতিয়া আপোনালোকে দালিয়া কুকাৰত ৰান্ধিব বিচাৰিব, কুকাৰত হুইচেল মৰাৰ পিছত কিন্তু আপোনালোকে লগে লগে কুকাৰটো ঠাণ্ডা কৰি বা পানী ঢালি ইয়াক খুলি নেপেলাব। দালিয়াখিনি কুকাৰৰ হুইচেল মৰাৰ পিছতো বন্ধ কৰি ৰাখিলে কি হয়, ঠাণ্ডা নোহোৱালৈকে নিজে নিজে তাৰ ভিতৰতে অকণমান প্ৰেছাৰ কুকড হয়। গতিকে সেইকাৰণে দালিয়াখিনি নিজে নিজেই ঠাণ্ডা হ'বলৈ দিব লাগে। যেতিয়া কুকাৰটো ঠাণ্ডা হৈ যাব তেতিয়াহে আপোনালোকে সাঁফৰখন খুলিব। এয়া চাওক, কুকাৰ ঠাণ্ডা হৈ গ'ল আৰু আমি ঢাকনখন খুলিলোঁ। খোলাৰ লগে লগে কিমান ধুনীয়া কালাৰৰ এটা দালিয়া প্ৰস্তুত হৈ গৈছে। অতি কম সময়ত কম মছলাৰে আৰু কম বস্তুৰে আপোনালোকে এটা ধুনীয়া ব্যঞ্জন এনেদৰে প্ৰস্তুত কৰিব পাৰে। আপোনালোকেও বনাই চাবচোন ঘৰত। সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহ সকলোৱে ভাল পাব। দেখিছেই প্ৰথমতে মোৰ সন্তান ৰাগে আকিয়নে আপোনালোকক কৈছে ই খাবলৈ কিমান ভাল পাইছে আৰু পনীৰ খাই ভাল পায়। এয়া সাজু হৈ গ'ল অতি কম সময়ত সুন্দৰকৈ বনাব পৰা সুস্বাদু সুস্বাস্থ্যকৰ দালিয়াৰ খিচিৰি। আপোনালোকে চাই আছে লাইফ ইজ বিউটিফুল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আশা কৰোঁ আন কিছুমান ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল লাইফ ইজ বিউটিফুল।